গাইজ মই সুলেন তো যেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়া ইউজ কৰিবলৈ ধৰিছিলোঁ তেতিয়াৰ পৰাই মনত এটা প্ৰশ্ন খেলি আছিলে। সেইটো হৈছে এটিটিউড আৰু ইগৰ মাজত পাৰ্থক্য কি। তো বহুত দিনৰ মূৰত আজি এনচাৰ পাই গ'লোঁ, তো তাকে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এটিটিউড, মই কৰিব পাৰোঁ, মই কৰিব পাৰিম, এইটো হৈছে মোৰ এটিটিউড, মনোভাৱনা। কেৱল ময়েই কৰিব পাৰিম, মোৰ বাহিৰে কোনেও নোৱাৰে, এইটো হৈছে ইগ'। মই ধুনীয়া, এইটো হৈছে মোৰ মনোভাৱনা, মোৰ এটিটিউড। ময়েই ধুনীয়া, মোৰ নিচিনা ধুনীয়া কোনো নাই, এইটো হৈছে ইগ'। মই পঢ়িব পাৰোঁ, মোৰ এটিটিউড, মোৰ মনোভাৱনা। মোৰ নিচিনা কোনেও পঢ়িব নোৱাৰে, এইটো হৈছে ইগ', অহংকাৰ। তো গাইজ, এটিটিউড কোনো বেয়া বস্তু নহয়, বেয়া বস্তু হৈছে ইগ'। তো এটিটিউডে আমাক উন্নতিৰ জখলা বগাবলৈ সহায় কৰে। আৰু ইগ' হৈছে যিয়ে আমাক তললৈ নমায়। কিমান তললৈ নমায় আমি কোনেও নাজানো। তো গাইজ, আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনে পালে, আৰু শ্বেয়াৰ কৰিব ফেমিলি মেম্বাৰকেইটাৰ লগত, লগতে লগৰবিলাকৰ লগতো কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।